এইটো তো বহুত ঘূৰিলোঁ দেখিলোঁ বহুত কামো কৰিছিলোঁ কিন্তু একো নহ'ল। বহুত ঘূৰা ঘূৰি কৰাৰ পিছত চালোঁ যে এইটো আগতে আমাৰ যিটো দল আছিল এইটোৱে ভাল। এইটো যে আছিল এইটো খালি মানুহক ঠকায়, বহুত ঠকাইছোঁ। এইটো তোমাৰ APPL বহুত ঠকাইছে। ঠকাৰ পিছতেহে আমালোকে আজি আমালোকৰ আগৰ যিটো পুৰণা দল আছিল এইটোকে গঠন কৰিব লগা হ'ল। মোৰ নাম মোহাম্মদ ৰছিদুল হক, গাঁৱৰ 3 নম্বৰ দাৱাগুৰি। আজি আমালোকে প্ৰায় 52 মান জইনিং হ'ল। কোন দলত আছিল? আমালোকে আছিলোঁ আগত APPL আছিলোঁ, আজি কোন দলত জইনিং? আজি BPF জইনিং হ'ল। কিয় জইনিং হ'ল? এইটো তো বহুত ঘূৰিলোঁ দেখিলোঁ বহুত কামো কৰিছিলোঁ কিন্তু একো নহ'ল। কিন্তু বহুত ঘূৰা ঘূৰি কৰাৰ পিছত চালোঁ যে এইটো আগতে আমাৰ যিটো দল আছিল এইটোৱে ভাল। এইটো যে আছিল এইটো খালি মানুহক ঠকায়, বহুত ঠকাইছোঁ। এইটো তোমাৰ APPL বহুত ঠকাইছে। ঠকাৰ পিছতেহে আমালোকে আজি আমালোকৰ আগৰ যিটো পুৰণা দল আছিল এইটোকে গঠন কৰিব লগা হ'ল। আপুনি APPL কোন পদত আছিল? তেতিয়াতো মই প্ৰথমতে সেই আকলৰ APPL মই এনে কৰ্মকৰ্তা হিচাপে আছিলোঁ, কিন্তু তাৰপিছত দেখিলোঁ নাই এতিয়া থাকিলেতো এনেকুৱা নহ'ব। কিন্তু আমালোকে কিমান এইটো পৰিৱৰ্তন কৰা দৰকাৰ হয়নে নহয়? এইটো পৰিৱৰ্তন হিচাপে আমালোকে য'ত আছিলোঁ তাত আমাৰ একেবাৰে পৰিৱৰ্তন হোৱা নাই। যিবিলাক আমালোকে কাম বিচাৰিছিলোঁ যেনেকৈ অৰুণোদয় হওক বা যিকোনো বেলেগ বেলেগ কাম আছিল নহয়, এইটো হোৱা নাই আমালোকে। সেইকাৰণে আমালোকতো ব্যক্তিগত কথা আছে, মানুহবিলাক আমালোকে চলিব লাগিব না। সেইকাৰণে দল যিটো আমালোকে যিটো মানুহৰ আমালোকে ফেচিলিটি দিব সেইটোতো যাম না। যিটো আমালোকে সহায় কৰিব তাকে আমি সহায় কৰিম, এইটোৱে কথা মোৰ। আপোনালোকে অৰুণোদয় পোৱা নাই নেকি? নহয়, একো পোৱা নাই। গাঁৱত ডেভেলপমেণ্ট হোৱা নাই। হৈছে মানে ৰাস্তা ঘাট বনাইছে, এটা কলপাট বনাই থৈছে ক'ত, বা আগতে যিটো বস্তু হোৱাত দৰকাৰ সেইটো বনোৱা নাই, মানে মন মৰ্জি বনাই থৈছে, কোনো কাম নাই। যাই যে আপুনি চাব পাৰে এইটো পানী যে যাব, পানী যোৱা ৰাস্তা নাই, এনেকুৱা কিমান জেগাত বনাইছে, কোনো কাম নহয়, এইটো বেকাৰ। হয়, কি কাম কৰিব? আজি আমালোকে আশা কৰিছোঁ যে আমালোকে যিটো আগন্তুক চৰকাৰ হ'ব এইটো ভালে কাম কৰিব বুলি ভাবিছোঁ। এইটো মোৰ ব্যক্তিগত কথা একো নহয়, সকলোৰে কথা সকলোৱে ভাল বুলি কামনা কৰিছে, যাতে আগন্তুক কামবিলাক ভালে কৰে, আমালোকে এইটো কামনা কৰিছোঁ। কোন গাঁৱৰ পৰা? আমালোকে 3 নম্বৰ দাৱাগুৰিৰ পৰা আহিছোঁ। কিমানজন? 52 মান মানুহ আছে আমালোকে, আৰু ভৱিষ্যত আৰু মানুহ আহিব, জইনিং কৰিব।